Sei. Kali uthla. Sound dekhaisu. Video আছে বা? Sil. Yes. Pani la আৰম্ভ কৰক যাবাই নেকি কেনেকুৱা কি চলি আছে মুঠ পানী ব্যৱহাৰ নকৰি বুলি ক'ম মই নাই নাই আমি এইবিলাক ব্যৱহাৰ নকৰোঁ আমি এনে কবি নেকি তুমি মুঠ পানী নচলে কিনকে আও কিনকে কাম কৰি কিনকে কবি আকৌ লাগব না ইঞ্জিন ইনকে কোৱা লাগব আনা জমনি কবি আও আকৌ এনে কৈ দিম আকৌ কাম কৰি থাকো যা কাম কৰ এতিয়া কোৱা দেখি গৈ তহঁতে আজি যি কাম কৰিম এটা নহয় এইটা নহয় তাৰপাছত তো ভাল লাগে কি যে আৰু এই ৰবে লিহে বাস্তা দেখিছো ৰবে অলপ কষ্ট হৈছে তাতে লিহে ভাল দেখো পঠাইয়া না নকো থাম এইখানে আছে আলট্রা বাস লক্ষ্য ৰাখি আমি এইবাৰ অলপ ব্যতিক্ৰমীৰ ওপৰত বাছ গাড়ী নিৰ্মাণ কৰি উলিয়াইছোঁ প্ৰত্যেক বছৰে আমাৰ গাঁৱৰ মানুহে একতা হৈ ফালে আমি ভেলাঘৰ বনাওঁহে এইবাৰ অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বেলেগ ধৰণৰ অলপ বনাইছোঁ গাঁৱৰ মানুহে লগ লাগি হয় দাদা বাছখন এইকাৰণে নিৰ্মাণ কৰা হৈছে যাতে অসমৰ যিমানখিনি আন্দোলন হৈ আছে আমাৰ গাঁৱৰ মানুহবিলাক এই বাছখনত উঠি ফালে আমি আন্দোলন কৰিবলৈ যাম যিমান আন্দোলন হৈ থাকে হৈ থাকক আপোনালোকৰ এই যে ভেলাঘৰটো নিৰ্মাণ কৰিছে এই ভেলাঘৰটোত কিমানখন গাঁৱৰ ৰাইজ ইয়াত জড়িত হৈ আছে আৰু আপোনালোকৰ বিহুৰ উৰুকাৰ দিনা কিমান মানুহে ইয়াতে ভোজ ভাত খাব বুলি আশা হয় ইয়াতে আমাৰ দুখন গাঁও আছে অহকা আৰু মথংগা আমি মথংগা গাঁৱৰ মানুহে লগ লাগি এইটো ভেলাঘৰ বনাইছোঁ আৰু অহকা গাঁৱৰ মানুহেই বনাইছে ভেলাঘৰ আমি তাৰমানে দুখন গাঁও আছে একেলগে আমি তাৰমানে মিলাপ্ৰীতিকে একতা হৈ সেইটো ভেলাঘৰটোত যাম আমি ইটো ভেলাঘৰতো সিহঁত আহিব আমি এনেকৈ মিলাপ্ৰীতিৰে তাৰমানে উৰুকাৰ নিশা আমি মাছে মঙহে দুহাল জুৰীয়া খাহিও আনি থোৱা আছে আমি একেলগে খাম বুলি আমি ভাবি আছোঁ তাৰমানে দুখত আছোঁ যদিও তাৰমানে যিহেতুকে পৰম্পৰা জীয়াই ৰাখিবই লাগিব কলা সংস্কৃতি জীয়াই ৰাখিবই লাগিব তাক লৈ ফালে আমি এনেকৈ ধেমালি ফূৰ্তি কৰি আমি খাম বুলি ভাবি আছোঁ আৰু বাইদেউ আপোনালোকৰ যিটো ভেলাঘৰ নিৰ্মাণ কৰিছে ইয়াৰ পূৰ্বে আপোনালোকে ব্যতিক্ৰমীৰ ওপৰত ভেলাঘৰ নিৰ্মাণ কৰিছে আপোনালোকৰ মহিলাখিনিয়ে কি কৰে এইবাৰ মাঘৰ বিহুৰ সকলো অসমবাসীলৈ শুভেচ্ছা থাকিল এইবাৰ আমি অনবাৰ ভেলাঘৰ বনাই এইবাৰ আমাৰ দেশৰ পৰিস্থিতি বেয়া কাৰণে এখন বাছ বনাইছে সেই বাছত উঠি আমি গোটেই মহিলাখিনি গোটেই ল'ৰা ছোৱালীখিনি আমি উঠি পেলাই আন্দোলন কৰিব যাম বুলি আমি ভাবিছোঁ নতুন প্ৰজন্মৰ যুৱক হিচাপে আমি অসমীয়া জাতিটো আমি নিজে ৰক্ষা কৰিব লাগিব ভাষা সংস্কৃতি আমাৰ ঐতিহ্য পৰম্পৰা এইবিলাক আমি ৰক্ষা কৰিব লাগিব কাৰণ আমি ৰক্ষা নকৰিলে আৰু কোনেও ৰক্ষা নকৰে গতিকে সেইকাৰণে সকলো ওলাই আহিব লাগে আমাৰ ভাষা সংস্কৃতিৰ হকে জীয়াই ৰাখিব লাগে আমাৰ ভাষা সংস্কৃতিক আৰু আমাৰ পৰম্পৰা ৰক্ষাৰ কাৰণে এই বাছখন নিৰ্মাণ কৰি উলিওৱা হৈছে এতিয়া আজিত এটা নিদৰ্শন দিব খুজিছে যে অসমৰ যিটো পৰিস্থিতি হৈ আছে যিটো কাৰ বিৰোধী আন্দোলন সেই আন্দোলনত আমাৰ এই মথঙা গাঁৱৰ সকলোবোৰ এই বাছখনতে উঠি যাবৰ এটা নিদৰ্শন দাঙি ধৰিব